वेलकम बैक टू माय यूट्यूब चैनल मोर चैनल आपनालोक आटाइके আকৌ এবাৰ অন্য এটা নতুন ভিডিও লৈ স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে। বৰ্তমান মই ভালে আছো। আজি মই আপোনালোকৰ মাজলৈ এটা নতুন ৰেচিপি লৈ আহিছো। এতিয়া মই বনাবলৈ লৈছো বৰা চাউলৰ জলপান। এটা নতুন জুতি লম আজি বৰা জলপানৰ। আপোনালোকে বাৰু এনেদৰে কেতিয়াবা বৰা জলপান বনাই খাইছেনে? যদি নাই খোৱা নিশ্চয় ট্ৰাই কৰি চাব। খাবলৈ খুবেই সোৱাদ লগা হয়। এই জলপানবিধ মই পোলাও বনোৱাৰ নিচিনাকৈয়ে বনাম। এতিয়া আগতীয়াকৈ আমি চাই লওঁগৈ বলক এইখিনি বনাবলৈ আমাক কি বস্তুৰ প্ৰয়োজন হয়। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেন্তে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু বহুত বেছি শ্বেয়াৰ কৰি দিব। আৰু আপুনি যদি মোৰ চেনেলটো নতুনকৈ আছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব। তেতিয়াহে মোৰ আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশ্যনবিলাক আপোনালোকে আগতীয়াকৈ পাই থাকিব। তেন্তে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ বাবে মই লৈছোঁ 2 খিলা তেজপাত, 3টা লং, 2টা ইলাচি আৰু কাজু কিচমিচ কেইটামান। বৰা চাউল মই 1.5 কাপ লৈছোঁ। চাউলখিনি মই ভালদৰে ধুই টুকি ল'লোঁ। আৰু আমাক লগত লাগিব ঘি ডাঙৰ চামুচৰ জোখাৰে 1 চামুচ। আপোনালোকে ইচ্ছা কৰিলে যিকোনো তেল ব্যৱহাৰ কৰিব পাৰে। ঘি ব্যৱহাৰ কৰিলে খাবলৈ খুব সোৱাদ লগা হয়, সেইবাবে মই ইয়াত ঘি ব্যৱহাৰ কৰিছোঁ। এতিয়া মই গেছত কেৰাহীটো পাতি গৰম হ'বলৈ দি ইয়াত ডাঙৰ চামুচৰ জোখাৰে 1 চামুচ ঘি দি দিছোঁ। ঘি গৰম হোৱাত এতিয়া মই গেছটো মিডিয়াম টু ল' কৰি কাজু কেইটা দি দিলোঁ। কাজু কেইটা মই অলপ গল্ডেন ব্ৰাউন হোৱালৈকে ফ্ৰাই কৰি ল'ম। এতিয়া এয়া চাওক কাজুকেইটা ধুনীয়া কালাৰ আহি গ'ল। এতিয়া মই কাজুকেইটা কাঢ়ি ল'লোঁ। মই তেজপাত 2 খিলা আৰু বাকী গোটা মছলাকেইটা লগতে খিচমিচ কেইটাও দি দিলোঁ। এতিয়া মই খিচমিচ কেইটা ফুলি অহালৈকে ভাজি ল'ম। এয়া চাওক এতিয়া আমাৰ খিচমিচ ধুনীয়াকৈ ফুলি আহিলে। এতিয়া মই ইয়াত চাউলখিনি দি দিলোঁ। এতিয়া চাউলখিনি 3-4 মিনিটমান ভালদৰে লৰাই ভাজি ল'ম। চাউলখিনি ভজা হৈ গ'ল। এতিয়া মই ইয়াত 1.5 কাপ চাউলৰ বাবে 2 গিলাচ পানী ব্যৱহাৰ কৰিছোঁ। পানী বেছি দিলে জলপানখিনি বেছি পনীয়া হৈ যায়, সেইবাবে সদায় পানী জোখমতে দিব লাগে। এতিয়া মই ইয়াত 2 চামুচ চেনি দি দিছোঁ। আপোনালোকে চেনি ব্যৱহাৰ নকৰিবও পাৰে। যদি চেনি ব্যৱহাৰ কৰে তেনেহ'লে আপোনালোকে দৈ বা এৱা গাখীৰ বা যিকোনো তৰকাৰী একো নহ'লেও আপোনালোকে খুন্দাকেই লাল চাহৰ লগত এনেদৰে পৰিৱেশন কৰিব পাৰিব। এতিয়া মই ভাজি লোৱা কাজুকেইটাও দি দিছোঁ। এতিয়া ঢাকোনখন দি গেছটো মিডিয়াম টু ল' কৰি 10 মিনিটৰ বাবে এইখিনি সিজিবলৈ দিম। আপোনালোকে ইচ্ছা কৰিলে প্ৰেছাৰ কুকাৰতো বনাব পাৰে। মই আজি কেৰাহীতে বনাই দেখাইছোঁ আপোনালোকক। এয়া 10 মিনিটৰ পাছত মই এতিয়া ঢাকোনখন আঁতৰাই লৈছোঁ। এয়া চাওক আমাৰ জলপান প্ৰায় 90% ৰেডি হৈ গৈছে। এতিয়া মই এইখিনি ভালদৰে এবাৰ লাহে লাহে লৰাই ল'ম। এতিয়া আকৌ ঢাকোনখন দি মই 2 বা 3 মিনিটৰ বাবে গেছটো একেবাৰে ল' কৰি অকণমান সিজিবলৈ দিম। এয়া আমাৰ এতিয়া জলপান সম্পূৰ্ণ ৰেডি হৈ গ'ল। এতিয়া গৰমে গৰমে জুতি লোৱাহে কথা আৰু। এতিয়া মই বাতি এটাত অলপ উলিয়াই লৈছোঁ। আপোনালোকে বাৰু আগতে এনেদৰে বৰা জলপান বনাই খাইছেনে? যদি নাই খোৱা বনাই খাই চাব, খুব ভাল লাগে খাবলৈ। আৰু ময়ো এবাৰ প্ৰথমহে জুতি ল'লোঁ এনেদৰে। আৰু সেইবাবে ভিডিঅ'টো আপোনালোকৰ লগতে শ্বেয়াৰ কৰিছোঁ। আৰু যদি মোৰ ভিডিঅ' ভাল পাইছে আপোনালোকে তেন্তে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু আপুনি যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব। তেতিয়াহে মোৰ আহিবলগীয়া নতুন ভিডিঅ' নটিফিকেশ্যনবিলাক আপোনালোকে আগতীয়াকৈ পাই থাকিব।
এতিয়া আপোনালোকে গৰমে গৰমে গৰম গাখীৰ নাইবা দৈ নহ'লে যিকোনো তৰকাৰীৰ লগত জলপান পৰিৱেশন কৰিব পাৰে। আৰু ভিডিঅ'টো আপোনালোকে সকলোকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।